এইটো মোৰ মালটো। হাই হেল্ল' নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই অন্য ভিডিঅ'লৈ। এই ব্ৰাউজিং চেণ্টাৰত আহিলোঁ অলপ পইচা অকণ পঠাব আৰু গৰমটো ইমান প্ৰবল হৈছে। ना मैसेज नहीं बदला कितना रुपया भाई एक गिलास कितना रुपया 20 रुपया 2 गिलास बना दीजिए मान धुनिया गिलास है पाइप फल भाई दे एफाले आहिलो पाइप फल দেখা নাই কেনেকৈ ওলাইছে এফালে একেবাৰে ওলাই আহে মানে এফালে হুমিয়াই দিয়ে এফালে ওলাই আহে বস্তুটো কেনেকুৱা এতিয়া হল আছে না কুঁহিয়াৰ জুচ খাই ল'লোঁ এতিয়া এই শ্ব'ৰুমখনৰ পৰা এই জোতা পালিচ এটা লৈ লওঁ শ্বু পালিচ এইটো এটা লৈ লওঁ হে গাইজ টাউনৰ পৰা আহি পালোহি এতিয়া পানী আনিলোঁ পানী আনি মেলি গাটো ধুই লওঁ গাটো ধুই মেলি নাইট চিপ আছে গাইজ এই মাত্ৰ গা পা ধুই মেলি ডিউটিলৈ বুলি ওলাই আহিলোঁ নাইট চিপ আছে আজি খোজকাঢ়ি গৈ আছোঁ আৰু এইফালে জংঘল ৰাস্তাৰ ফালে আজি খোজকাঢ়ি যাবলগীয়া হৈছে বাইকখন পাংচাৰ হৈ থাকিলে একদম গাঁৱলীয়া জেগা হয় এইডোখৰ গাঁৱলীয়া ৰাস্তাৰ মাজেদি আহিলোঁ এখন পথাৰ হয় তামিল মানুহৰ খেতি পথাৰ এয়া আৰু গাইজ কথা এটা হ'ল গম পাই নাই জানো আপোনালোকে নাজানো যোৱাকালি আমাৰ ইয়াত যে এজন নেতাক বম দি হত্যা কৰিলে এফালে পুনমালি বুলি কয় জেগা এডোখৰত তাত যোৱাকালি বম দি হত্যা কৰিলে আৰু ভবাও নাছিলোঁ যে কি এইবোৰ জেগাটো এনেকৈ বম দি হত্যা কৰে আমাৰ অসমত হ'লেতো নিউজ চেনেলবিলাকত নিউজ ইমান মানে বিয়পি থাকিলেহেঁতেন এইবিলাকত কথাবোৰ ওলাবই নিদিয়ে চব লুকুৱাই কিনে থৈ দিয়ে মানে কথাটো হ'ল কি আমাৰ ৰুমৰ মালিকৰ ভায়েকৰ ল'ৰা অৰ্থাৎ ভতিজাক হয় নেতা আছিল তো সেইটো কাৰণে গম পাইছোঁ মানে এতিয়া ৰাস্তাৰ ফালে যাবই নোৱাৰি গোটেই মানে পুলিচ চেকিঙৰ ওপৰত চেকিং এফালে বাইপাছ ওলালোহি মই আৰু এইজন মোক চিনি পাইছে নেকি সেইকাৰণে ৰৈ দিছোঁ থেংক ইউ পৰিঙে চেৰি অ'ক বাইপাছ ওলালোহি এতিয়া অকণমান আৰু বেছি দূৰ নাই আৰু কোম্পানী পাবলৈ অকণমান গ'লে পাম আৰু 10 মিনিটমান লাগিব ইয়াৰ পৰা মোৰ কোম্পানীটো পাবলৈ এইটো বাইপাছ এফালে চেন্নাই যায় মেইন টাউন আৰু এইফালে তাম্ব্ৰাম যায় এইটো বাইপাছ হয় আৰু এইবিলাক গোটেইবোৰ এইবিলাক ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হয় এইবিলাক এইটো এটা ডাঙৰ L&T কোম্পানী গাইজ এতিয়া মোৰ কোম্পানী পালোহি এইটো হয় কোম্পানীটো গাইজ এই মাত্ৰ মোৰ ডিউটি জেগাত পালোহি আৰু এইজন
এজন বিহাৰৰ হয়, 1 নম্বৰ হাৰামি। লাষ্ট কৈছে চেহেৰাটো ঢাকিছে। মটো কাহ গিয়া হা অ'ৰা ক'তা ফোন মাৰিলি ৰিচিভ কৰিব নোৱাৰিলে ইমানকৈ ফোন মাৰি আছোঁ বিজি মানে হেৰি আকৌ মই ৰিচাৰ্জ কাৰণে ফোন মাৰিছিলোঁ মই আকৌ ভৰালোঁ নিছোঁ। হেল্ল' গাইজ, যোৱাকালি আহিলোঁ, যোৱাকালি ৰাতি ডিউটি কৰি দিনত কৰি এতিয়া ৰুমলৈ গৈ আছোঁ। 24 ঘণ্টা ডিউটি কৰিলোঁ, এতিয়া চাইকেলত গৈ আছোঁ। এই লগৰ এজনৰ চাইকেলখন ল'লোঁ, এতিয়া চাইকেলত গৈ আছোঁ আৰু লাহে লাহে। বহু দিনৰ মূৰত চাইকেল চলাইছোঁ, চাইকেল চলোৱা মজাটোৱে বেলেগ। পেডেল মাৰি 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 অ ভণ্টি চাইকেল চলাই যাওঁ, অদূৰি এৰি 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 অ ভণ্টি তোমাকে লগ পাওঁ। আৰু 5 মিনিটৰ পাছত ৰুম পাই আছোঁ। ৰুম পোৱাৰ পাছত গা পা ধুই বজাৰলৈ যাম, যিহেতু আজি দেওবাৰ। আজি দেওবাৰ দিনটোত বজাৰলৈ সদায় যাওঁ, কিন্তু আজি কণ্টিনিউ শ্বিফ্ট কৰাৰ কাৰণে বজাৰ যাব নোৱাৰিলোঁ। এতিয়া ডিউটি ছুটি কৰি আহি আছোঁ, ৰুমত গৈ মেলি গা পা ধুই মেলি চাহ দুবাৰ খাই বজাৰলৈ বুলি ওলাই গৈছোঁ। আৰু গাইজ ৰুম পাই এতিয়া বজাৰলৈ আহিলোঁ শ্বপিং কৰিবলৈ, আৰু এতিয়া শ্বপিং কৰি আছোঁ মানে মই এইটো কৰিবলৈ আহিছিলোঁ, আৰু এতিয়া এফালে শ্বপিং কৰি আছে। গাইজ এতিয়া এয়া অলপ ফল মূল লৈ লওঁ, এইটো মোৰ মালটো।